নমস্কাৰ, জিমচা ষ্ট'ৰ ধেমাজি হয়। মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে খুব ধুনীয়া নুনি বাই নুনি জকাচিবা ছিংগুলকৈ বিচাৰিলে আপোনালোকে ছিংগুলকৈ পাই যাব দেই। তো ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে, মাল্টি কালাৰ কৰিছে হৈছে আৰু মীনাকাৰী দিয়া হৈছে। বহুত ধুনীয়া হৈছে চাওকচোন জকাচিবাখন। আৰু এখন দেখাই গৈছোঁ গ্ৰীণত চাওকচোন। এয়া হৈছে গ্ৰীণত, ইমান ধুনীয়া। এয়া হৈছে গোল বুটা মাল্টি কালাৰ কৰা হৈছে। আৰু মন পচন্দত পৰিলে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি যোগাযোগ কৰি ল'ব পাৰিব। আৰু এখন দেখাইছোঁ, এয়া হৈছে গছবুটা। কি ধুনীয়া গছবুটা, খুবেই মৰম লগা হয় গছবুটাটো। আপোনালোকে এয়াও মন পচন্দত পৰিলে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এখন দেখাইছোঁ, এয়া হৈছে গ্ৰীণত, ইমান ধুনীয়া নহয়, ছেম হয়, খুব মৰম লগা হয়। এয়া নুনি বাই নুনি হয়। আপোনালোকে এইখনো মন পচন্দ পৰিলে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি যোগাযোগ কৰি ল'ব পাৰিব। আৰু এখন দেখাইছোঁ নুনিৰ, এই লাষ্ট দেখাইছোঁ, খুব ধুনীয়া হয় জকাচিবাবোৰ, ইমান ধুনীয়া নুনি বাই নুনি হয়। এয়া হৈছে বৰ ধুনীয়া, এইখনকো আপোনালোকে মন পচন্দত পৰিলে ল'ব পাৰি। আৰু লগতে এয়া মই পকোৱা সূতাৰ ছিংগুল আৰু বুটা নথকা দেখাইছোঁ। এয়া এখন পকোৱা সূতাৰ মদাৰ পাৰি দে। আৰু এখন দি দে। এয়া হৈছে ৰঙা পাৰিত হয়, বৰ ধুনীয়া হয়, মাজত বুটা দিয়া আছে, ইমান ধুনীয়া। আৰু এখন পকোৱা সূতাৰে হয়, এইখিনি মই যিখিনি দেখাইছোঁ এইবিলাক চব পকোৱা সূতাৰে হয়, ইমান ধুনীয়া। আপোনালোকে মন পচন্দৰ পৰিলে পকোৱা সূতাৰ জকাচিবাও পাই যাব। এইখিনি দেখাই দে। আৰু এয়া হৈছে মদাৰত গোল গোল বুটা দিয়া আছে। এয়া কি ধুনীয়া, ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। আৰু এইখিনিকো দেখাই দিয়ে, চব খুলি খুলি দেখাই দিয়ে, বহুত ধুনীয়া হৈছে জকাচিবাবোৰ। আৰু মন পচন্দত পৰিলে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি যোগাযোগ কৰিব পাৰিব। আৰু পুনৰ এবাৰ এড্ৰেছটো কৈ দিওঁ মই এবাৰ, 2 নং ভৰালি চুক, সুৰজনগৰ, তুলসীবাৰী পথ। আৰু ফোন নম্বৰটোতো ডেছক্ৰিপশ্যনত দিয়া হ'ব, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। এয়া হৈছে মদাৰত, এয়া হৈছে মাজত ফুটুকি নথকা, বৰ ধুনীয়া হৈছে। কাপোৰ কোৱালিটি খুবেই মৰম লগা হয়। এয়া এখন চাওকচোন, আপোনালোকে লগালগ কণ্টেক্ট কৰিব, যোগাযোগ কৰিব পাই যাব। আৰু এখন দেখাইছোঁ, এনেকৈ খুলি দেখাই দে। এয়া বৰ ধুনীয়া হয়, মৰম লগা। আৰু এনেকৈ দি দে, এখন এখনকৈ এনেকৈ দি দে, খুলিব নালাগে। এয়া এনেকৈ পাব, বহুত ধুনীয়া হয়। এনেকৈ এভেইলেবল ষ্টকত ৰৈ আছে, আপোনালোকে আহক জিমচা ষ্ট'ৰত। নহ'লে অনলাইন যোগে ল'ব বিচাৰিলে অনলাইন যোগে আপোনালোকে এড্ৰেছটো আৰু পিনক'ডৰ সৈতে আপোনালোকে নাম, পিনক'ড, এড্ৰেছ দিলে আপোনালোকে অনলাইনতো বুকিং কৰি ল'ব পাৰিব কাপোৰ। আৰু মই এই জকাচিবাবোৰ দেখাই ভিডিঅ'টো সামৰণি মাৰিব লাগিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ বহুমূল্য সময়কণ দিয়াৰ বাবে ধন্যবাদ। আজিলৈ সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।